নমস্কাৰ। আজি আমি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি এটা সৰু শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ। আজি বেছি দীঘল নহয়, আমি দেখাম আমাৰ ইয়াত যি আছে। আমাৰ প্ৰথমতে আমি এইটোৰ পৰা আৰম্ভ কৰিছোঁ। এইটো এটা আহিব আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইটো কাপোৰ বহুত ছফ্ট হয়। ইয়াত সৰু সৰু এনেকৈ বুটা দিয়া থাকিব আৰু এইটো ডিজাইন থাকিব। ইয়াৰ মই আচলটো দেখাই আছোঁ। এইটো আচলটো হ'ব। ছাইড পটিকেইটা এই 6টা ছাইড পটি হ'ব। সুন্দৰ ছাইড পটি দিয়া আছে আৰু কাপোৰটো একেবাৰে ছফ্ট হয়। এইটো কাপোৰ বহুত ছফ্ট হয়, পিন্ধিবৰ কাৰণে খুবেই ভাল। ইয়াৰ বিভিন্ন কালাৰ আছে আৰু যিসকলে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইটো এটা ইয়াৰ কালাৰ হ'ব, এইটো হ'ব, বিভিন্ন কালাৰ আছে। আজি আমি আমাৰ ষ্টক ৰুমৰ পৰাই মই দেখাই আছোঁ ভিডিঅ'টো। বিভিন্ন কালাৰ আছে। নেক্সট এইটো এটা দেখাই আছোঁ। নেক্সট এইটো আহিব। ইয়াৰ দাম আহিব মাত্ৰ 1200 টকা। ইয়াৰ দাম মাত্ৰ 1200 টকা আহিব। এইটো ইয়াৰ ছাইড পটি এইকেইটা হ'ব। এইটো আচলটো হ'ব। ইয়াৰো কালাৰ আছে, বিভিন্ন কালাৰ আছে। কাপোৰটো এইটো ভালেই আৰু কাৰোবাক লাগিলে স্ক্ৰীনশ্বটটো মাৰি দিব। স্ক্ৰীনশ্বটটো মাৰি দিলে আমি আমাৰ হোৱাটছআপ নম্বৰত পঠাই দিলে আমি বস্তুটো পঠোৱাত সহজ হয়। আৰু কাৰোবাক লাগিলেও এইটো আমাক স্ক্ৰীনশ্বট মাৰি আমাৰ দোকানলৈ আহিল। নেক্সট এইটো এটা আহিব। এইটো হৈছে ছেমি পাট। আগতে এটা দেখাইছিলোঁ, সেইটো হৈছে মিক্স পাট আৰু এইটো অকণমান বেলেগ। ইয়াৰ কাপোৰটো একেবাৰে ছফ্ট হয়। এইটো হৈছে ইয়াৰ আচলটো হেভি আচল দি আছে। এইটো হৈছে ছাইড পটিকেইটা, সুন্দৰ ছাইড পটি। ইয়াৰ আচলটো মানে বহু কাম কৰাই আছে, হেভি কাম কৰাই আছে আচলটোত। কাপোৰটো একেবাৰে ছফ্ট হয় আৰু কাপোৰটো দুটা চিক উঠে। ইয়াৰ দুটা আৰু এটা ৰ'দত বা লাইটৰ পোহৰত বেলেগ কালাৰ উঠিব। ইয়াৰ মই মেখেলাখন আৰু ব্লাউজ পিচটো দেখাই আছোঁ। এতিয়া এইখন হৈছে মেখেলাখনৰ বহু ওপৰলৈকে ফুল দিয়া আছে, বহু ওপৰলৈকে কাম কৰাই আছে। আৰু এতিয়া মই ব্লাউজ পিচটো দেখাই আছোঁ। এইটো হৈছে ব্লাউজ পিচটো উকা হ'ব আৰু এইটো হাতত যাব। হাতত যিহেতু আজিকালি এনেকুৱা ডিজাইনে চলি আছে পাটৰ ছেটৰ দৰে, আৰু এইটো সকলোৰে পচন্দ এইটো। সেয়েহে আমি এইটো ভাবিছোঁ সকলোৰে পচন্দৰে হ'ব। নেক্সট এইটো মিক্স পাট হয়, এইটো ছেমি পাট হয়। এইটো একেবাৰে মিহি কাপোৰটো। ইয়াৰ দাম আহিব 1450 টকা। ইয়াৰ দাম হ'ব 1450 টকা। ইয়াৰ মই গোটেই ভিতৰখন দেখাই আছোঁ। গোটেই গাটো এনেকৈ থাকিব। এইটো ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ। এইটো হ'ব ব্লাউজ পিচ। এইটো হাতত যাব, এইখিনি হাতত যাব আৰু বাকী উকা হ'ব। গোটেই ছেটটো এনেকৈ উকা থাকিব। বাকী উকা হ'ব। এইখিনি হাতত যাব বা এই ছেটটো উকা হ'ব। আৰু নেক্সট দেখাই আছোঁ। আৰু এইকেইটা ছাইড পুটি, এই 6টা ছাইড পুটি দিয়া আছে, এনেকুৱা হ'ব। নেক্সট আকৌ এটা বেলেগ দেখাই আছোঁ। নেক্সট এইটো এটা আহিব। এইটো এটা এনেকুৱা হ'ব। ইয়াৰ মই আকৌ ভিতৰখিনি দেখাই আছোঁ। এইটো আচলটো হ'ব। আচলটো বহুতখন সুন্দৰ আচল দিছে আৰু এইবিলাক বিয়া বিহুৰ কাৰণে এইবিলাক খুবেই ভাল হ'ব। এই গোটেই ভিতৰত দেখাই আছোঁ। এইটো এনেকুৱা হ'ব। কাপোৰটো চব মই একেবাৰে ক্ল'জ দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো এনেকুৱা হ'ব। ইয়াৰ দাম আহিব 1550 টকা। ইয়াৰ মই ছাইড পুটিকেইটা দেখাই আছোঁ। এইকেইটা হ'ব ছাইড পুটি। এইকেইটা ছাইড পুটি হ'ব। ইয়াৰ ব্লাউজটো উকা হ'ব আৰু ইয়াৰ এটা হাতত যাব অকণমান ফুল, তাৰ বাকী উকা হ'ব।